UPPL দলৰ এই শুভখনত ইয়াত উপস্থিত আমাৰ দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী ডাঙৰীয়া, ইয়াত উপস্থিত সন্মানীয় BTCৰ EM তথা এই মৰ্তনগুৰি BTC সমষ্টিৰ দায়িত্বত থকা কঠোৰ পৰিশ্ৰমী সন্মানীয় EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, ইয়াত উপস্থিত সেইদিনা পৰখি দীৰ্ঘ সংগ্ৰামৰ মাজেদি আহি পেলাই সমাজ সেৱা কৰা BTC চৰকাৰৰ তিনিবাৰ ডেপুটি চিফ হৈ পেলাই BPF ৰাজনৈতিক দল প্ৰতিষ্ঠাপক এজন নেতৃত্ব হৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলত যোগদান কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ কাম্পা বৰগেৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ হালবাৰী BTC সমষ্টিৰ সন্মানীয় MCLA মৰে ভাতৃ জয় মুছাহাৰী ডাঙৰীয়া, প্ৰমুখে প্ৰাক্তন আমাৰ MCLA আফজাল সৰকাৰ ডাঙৰীয়া, আমাৰ দীপক বসুমতাৰী ডাঙৰীয়া, বহুতো আমাৰ UPPL দলৰ কোঅৰ্ডিনেটৰৰ পৰা আৰম্ভ কৰি পেলাই মহিলা UPPLৰ আমাৰ এটা সময়ৰ সভানেত্ৰী বীণা গোৱাৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো বিষয়ববীয়াসকল, পৰম শ্ৰদ্ধা আমাৰ দলীয় নেতা কৰ্মীসকল, ৰাইজ আৰু আজিৰ উল্লেখনীয় দিন হিচাপে ইয়াত বিশেষ উপস্থিত হোৱা একালৰ সংগ্ৰামী বন্ধু, প্ৰথম BTC যেতিয়া সৃষ্টি হৈছিল এই অঞ্চলৰ পৰা ৰাইজৰ আশীৰ্বাদ লৈ পেলাই অঞ্চল প্ৰতিনিধিত্ব কৰা মানে ফাউণ্ডাৰ MCLA মাখন স্বৰ্গেৰী ডাঙৰীয়া, যাক আমি আদৰণি জনাবৰ কাৰণে ওয়েলকাম কৰিবৰ কাৰণে আমি সকলোৱে ইয়াত গোট খাইছোঁ, তেখেত স্বৰ্গেৰী ডাঙৰীয়া। ইতিমধ্যে আমাৰ দলৰ সাধাৰণ সম্পাদক তথা নেতা ৰাজু কুমাৰ নাৰ্জাৰী ডাঙৰীয়াই ছুটিকে হ'লেও আমি সকলোৱে ৰাইজে বুজিব পৰা দলৰ চিন্তাধাৰা ভৱিষ্যত পৰিকল্পনাৰ কথা তেখেতে যিখিনি কথা কৈ গ'ল, মই ভাবোঁ অতি সহজভাৱে আমি সকলোৱে বুজিব পাৰিছোঁ। মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই, বক্তব্য লাহেকৈ পিছত হৈ থাকিব যে আজিৰ এই মুহূৰ্তটো আমি উপভোগ কৰোঁ। UPPL ৰাজনৈতিক দল অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দল, এইটো অকল BTC BTR অঞ্চলৰ এটা ৰাজনৈতিক দল নহয়, এইটো অসমৰ আঞ্চলিক ৰাজনৈতিক দল। সকলো ভাষা ধৰ্ম জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা আৰু আকোৱালি লোৱা দল হিচাপে আজি এটা শক্তিশালী দলৰ ৰূপত UPPL দলে আজি প্ৰতিষ্ঠা হৈছে, যাৰ কাৰণে যিমান সমাজ সেৱক আৰু এই অঞ্চলৰ দীৰ্ঘদিনৰ সংগ্ৰামত জৰ্জৰিত হৈ থকা নেতা কৰ্মীসকলে আজি সকলোৱে UPPL মুখী আজি হৈছে। আৰু এই UPPL মুখী হোৱা সমাজখন এটা ৰাজনৈতিক সুস্থতা তথা পলিটিকেল ষ্টেবিলিটি এই অঞ্চলত আনিব বিচাৰি যেই দলৰ ব্যক্তিসকলে ৰাইজে নেতা কৰ্মীসকলে যেটো চিন্তাধাৰা কৰিছে, এইটো অদূৰ ভৱিষ্যত এই অঞ্চলৰ সকলো ৰাইজৰ কাৰণে এইটো মংগলদায়ক। কাৰণ এটা অঞ্চল যদি সৰ্বাংগীন দিশত যদি উন্নতি হ'ব লাগে, এই অঞ্চলৰ ৰাজনৈতিক সুস্থতা তথা পলিটিকেল ষ্টেবিলিটি প্ৰথম। আজি ৰাজনৈতিক সুস্থতা আহিছে আৰু সেই সুস্থতাটো, এই শান্তিটো, এই উন্নয়নৰ ধাৰাবাহিকতা যদি আমি আগুৱাই লৈ যাব লাগে, ইয়াৰ
স্থায়ীকৰণ কৰাৰ কাৰণে সকলোৰে আমাৰ দায়িত্ব আছে কিছু কিছু বাক বিতণ্ডা কিছু কিছু মতানৈক্য কিছু কিছু ক্ষেত্ৰত থাকিব পাৰে এটো ডাঙৰ কথা নহয় আৰু এনেকুৱা নহয় এটো আমি সুধাৰিব নোৱাৰো এটুক আমি বুজা পৰা কৰিব নোৱাৰো মূল কথাটো হ'ব আমি এই সমাজত এই অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা আমি উন্নতি কৰিব বিচাৰিছো আন্তঃগাঁথনিৰ দিশত আমি কেনেকৈ উন্নতি সাধন কৰিব বিচাৰিছো অৰ্থনৈতিক দিশত এই অঞ্চল আমি কেনেকৈ অগ্ৰগণী অঞ্চল হিচাপত আমি কেনেকৈ আগুৱাই লৈ যাব বিচাৰিছো ক্ৰীড়া জগতৰ পৰা আৰম্ভ কৰি পেলাই নিবনুৱা সমস্যা এই অঞ্চলত আমি কেনেকৈ সমাধান কৰিব বিচাৰিছো এই কথাবিলাক এই বিষয়বিলাক আমাৰ মূল বিষয় আৰু এই বিষয়বিলাকক আমি যদি গধুৰভাৱে লৈ ইয়াৰ সমস্যাৰ সমাধান যদি আমি বিচাৰো ইয়াত ব্যক্তিগত আকৰ্ষণ মনোভাৱ চিন্তাধাৰা ভাল পোৱা বেয়া পোৱা এইবোৰ কথা ইয়াত স্থান নাপায় আৰু আজি ৰাইজে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে এই কথাটো উপলব্ধি কৰিছে ইয়াৰ কাৰণে আজি সকলোৱে ইউপিপিএল মুখী আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি আগুৱাই আহিছে আজি তদ্ৰুপ আমাৰ মাকন স্বৰ্গীয়াৰী ডাঙৰীয়া যোৱা এমপি ইলেকশ্যনত আমি একেলগে এই অঞ্চলত কেম্পেইন কৰিছিলোঁ তেখেতে তেতিয়া ইউপিপিএল হোৱা নাছিল কিন্তু তেখেতেও ভাবিছিল যে এই অঞ্চলৰ পৰা ইউপিপিএল দলৰ পৰাই প্ৰতিনিধিত্ব হ'ব লাগিব এমপি জিকিব লাগিব অহৰহ তেখেতে কষ্ট কৰিছিল কাম কৰিছিল আৰু এই অঞ্চলৰ ফলাফল ভালো হৈছিল তো এই কথাবিলাক আমি গধুৰভাৱে ল'ব লাগিব আৰু কথাৰ যেটো মূল্যবোধ এই কথাটো আমি বুজিব লাগিব যিয়ে নহওক অনাগত দিনত শান্তি সম্প্ৰতি উন্নয়নটো লক্ষ্য ৰাখি পেলাই যেনেকৈ দলীয়ভাৱে কাম কাজ আগবাঢ়ি গৈ আছে জনে যি নকক এই কোৱা কথাবিলাকৰ কোনো মূল্য নাই যুক্তিযুক্ততা নাই আজি কণ্টেক্ট আগত আমাৰ নাৰ্জাৰী ডাঙৰীয়াই কৈছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিখিনি কথা কৈছে এই দলীয় হাল হলনি বিপিএফ ৰাজনৈতিক দল ত্যাগ কৰি পেলাই হাজাৰ হাজাৰ দলীয় ৰাইজ নেতা কৰ্মীসকলে আজি ইউপিপিএল মুখী যেটো হৈছে এই কথাত যিখিনি উপৰঙা একদম লাইট যেটো ষ্টেটমেণ্ট যেটো মানে পাতল যেটো তেখেতৰ যেটো বক্তব্য মন্তব্য এইবিলাক কথা আজিৰ দিনটোত সকলো ৰাইজে হাঁহিছে এইটো হ'ল এটা হাস্যকৰ এটা দলৰ পৰা আন দলৰ ডিপোটেশ্যন মানে কি ক'ব অসমীয়াত এইটো ডিপোটেশ্যন মানে ধৰ মাষ্টৰ চাকৰি মানে এটা স্কুলত মাষ্টৰ কমি হৈছে ইয়াত কাবাক মানে ডিপোটেশ্যনত এই মানে আমাৰ মাষ্টৰৰ কাৰণে যেটো আকুৱা হৈ আছে এইটো পূৰণ কৰিবৰ কাৰণে পঠাই দিয়া আৰু পূৰণ হ'লে আকৌ ঘূৰি আহিব আকৌ ঘূৰি যাব তেখেত কোৱাৰ অৰ্থটো উদ্দেশ্যটো হেতু যে কাম্পা বৰগয়াৰী ডাঙৰীয়া ডিপোটেশ্যনত গৈছে কালি পৰহি তেখেতে আকৌ বিপিএফত বেক হ'ব তেওঁৰ কথাৰ কোৱাৰ যেটো মানে উদ্দেশ্য তথা যেটো তাচ্ছিল্য কৰিবলৈ যেটো কৈছে তো এই গোটেই কথাবিলাক তেনেকুৱা কথা বতৰাবিলাক কোনটো পৰিৱেশত কোনটো পৰিস্থিতিত সৃষ্টি হয় মনৰ পৰা মুখেদি কেতিয়া ওলায় এই কথাটো যদি আমি যদি অলপ বিশ্লেষণ কৰিব যাওঁ বিচাৰ কৰিব যাওঁ তেতিয়া আমি ক'ব লাগিব তেখেতে সান্তনা দিবৰ কাৰণে নিজক একো ব্যৱস্থা নাই একো ৰাস্তা নাই একো শব্দ নাই অকল নিজক সান্তনা দিবৰ কাৰণে এই কথাটো তেখেতে কৈছে আৰু নিজক এইটো সান্তনা দি কথাটো কৈ পেলাই কোনো নেতা কৰ্মীসকলক তেখেতে বিপিএফ দলত আৰু বান্ধি ৰাখিব নোৱাৰে বেহালা কেপাচিটি গैला ক্ষমতা गैला आरो रावबो बेजों थाफानानै समाज सिबिनाय जाति सिबिनाय रायजो सिबिनाय जौगानायनि खामानि मावनायनि रावबो गोसो गैला इच्छा गैला আজি আগতীয়াকে আৰু ঘোষণা কৰিব বিচাৰিছো একেলৰ আমাৰ সংগ্ৰামী নেতা প্ৰতিষ্ঠাপক বিটিসি যেতিয়া হৈছিল বিটিসি চুক্তিৰ এজন স্বাক্ষৰকাৰী প্ৰথম ইএম এমএলএ মছলপুৰ অঞ্চলৰ
জনাজাত এজন ব্যক্তি অহা 14 তাৰিখত তেখেতেও বিপিএফ ত্যাগ কৰি পেলাই ইউপিপিএল দলত হিতেশ বসুমতাৰী ডাঙৰীয়াও যোগদানৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু বহুতো আছে তো আৰু নোৱাৰে যেটো আমাৰ নাৰ্জাৰী ডাঙৰীয়া অথনি কৈছে এটা জোৱাৰ আহিছে সুনামি আৰু এই কথাটো এটো বিপিএল দল কহি গল ইউপিপিএল দল মজবুত হল কথাটো ইয়াতে সমাপ্ত তথা সীমাবদ্ধ নহয় ইউপিপিএল দল মজবুত হোৱা মানে কি ৰাইজে মজবুত হোৱা ইউপিপিএল দলে মজবুত হৈ পেলাই যিমান কাম কৰিব পাৰিব এই অঞ্চলৰ আমাৰ আৰ্থ সামাজিক শিক্ষা দীক্ষা আন্তঃগাঁথনি দিশত উন্নতি হ'ব ইউপিপিএল দল মজবুত হোৱা আমাৰ ৰাইজৰ স্বাৰ্থ হাসিল হোৱা মজবুত হোৱা ইয়াত কোনো বেলেগ দৃষ্টিভংগীৰে আমাৰ চাবলগীয়া কোনো কথা নাই এক পক্ষীয়ভাৱে যেটো এটা ঢৌ আহিছে জোৱাৰ আহিছে সেই দিশত সকলোৱে আমি আগবাঢ়ি আহো যেইজন ব্যক্তিসকলে নেতা কৰ্মী দলৰ বিভিন্ন দলৰ নেতা কৰ্মীসকলে চাই আছে বিবেচনা কৰি আছে কিছু মই চাওঁ কালিলৈ কি হয় আপুনি বিচাৰ কৰক আপুনি ভাবক কিন্তু আলটিমেটলি হেকত আপুনি এপিনি আহিব আৰু এই কথাটো মই বুজি নাপাওঁ কেতিয়াবা কিছুমান ব্যক্তিসকলে কয় সেইটো এটা ধাৰণা যে আন্দোলনৰ পৰা আন্দোলনৰ দলত গৈছে দলত গৈ পেলাই ঘুমাইছে কথাটো তেনেকুৱা নহয় ৰাইজক সেৱা কৰাৰ কাৰণে যেজন ব্যক্তিসকলৰ সদিচ্ছা আছে এটো হুমুৱা ওলোৱাৰ কথা কোৱা এটো তাচ্ছিল্য কৰা অপমানিত হোৱা এই কথাটো তেনেকুৱা নহয় ইয়াৰ কাৰণে কোনো দ্বিধাৱত ভাবিব নালাগে কেনেকি আমি মানে মই বিপিএফ এৰি অমুক দল এৰি পেলাই মই কেনেকি ইউপিপিএল দলত যোগদান কৰিম যাম এই কথাটো লৈ পেলাই কোনো দ্বিধাৱত সংখ্যা তথা অসুবিধা পোৱাৰ কোনো কথা নাই আমি বিচাৰিছো অনুৰোধ জনাইছো সকলো দলে দলে আহি পেলাই একত্ৰিতভাৱে থাকি স্থায়ী শান্তি সম্প্ৰীতি উন্নয়ন যাতে আমি যাত্ৰাটো স্থায়ী যাতে আমি কৰিব পাৰো এই কামনাৰে সকলোকে অনুৰোধ জনোৱা হল আৰু হেকত মাখন স্বৰ্গেৰী ডাঙৰীয়া ইউপিপিএল দলত আজি যোগদানৰ পিছত এই অঞ্চলৰ কাৰণে যিখিনি কাম কৰিব তেখেতৰ ৰাজনৈতিক যাত্ৰা তথা জীৱন যুগুমীয়া হওক ঈশ্বৰে আশীৰ্বাদ কৰক এই কথাকে কৈ পেলাই তেখেতকো ময়ো ব্যক্তিগতভাৱে ইউপিপিএল দলক তেখেতক আদৰণি জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ নমস্কাৰ খুলুমবাই মই লেকচাৰ নিদিম কাৰণ ময়ো ইউপিপিএলৰ নতুন আলহী মই 8 তাৰিখতে ইউপিপিএলত যোগদান কৰিছোঁ আজি দুদিনৰ পিছত আমাৰ মাখন স্বৰ্গেৰী ডাঙৰীয়া যোগদান কৰিবলৈ আগুৱাই আহিছে তো শ্ৰদ্ধাৰ আজিৰ মুখ্য অতিথি আৰু ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়া আজিৰ আমাৰ ইউপিপিএলৰ অতিথি নতুন আলহী শ্ৰীযুত মাখন স্বৰ্গেৰী ডাঙৰীয়া ইএম ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া এমচিএলএ জয় মুছাহাৰী ডাঙৰীয়া প্ৰাক্তন এমচিএলএ আফজাল হক সৰকাৰ ডাঙৰীয়া বিনা গয়াৰী বাইদেউ দীপক বসুমতাৰী প্ৰমুখে মঞ্চৰ উপবিষ্ট সকলো আমাৰ ইউপিপিএল দলৰ জ্যেষ্ঠ নেতৃবৃন্দসকল আৰু বাইদেউসকল দাদা ভাইসকল খুব ভাল লাগিছে আজি ইয়াত আহি পেলাই আহিয়ে মই বহিব পোৱা নাই আমাৰ জাৰ্নালিষ্ট বন্ধুসকলে মোক সুধিছে যে মই কিন্তু দেখাও নাই হাগ্ৰামা মহিলাৰী বলে মই ইউপিপিএলত যোগদান কৰাটো কিবা ডেপুটেশ্যনত পঠিয়াইছো বুলি কৈছে বলে তেখেতৰ বক্তব্যটো মই দেখা নাই কিন্তু জাৰ্নালিষ্টে যেতিয়া সুধে তেতিয়াহে গম পালো মই ডেপুটেশ্যনত আহা নাই বাইদেউসকল মই ইউপিপিএল দলত যোগদান কৰিছো এতিয়া কিয় যোগদান কৰিছো
কথাটো সেইটোহে ডাঙৰ মই কিয় যোগদান কৰিছো আৰু লাইন লাইন বিপিএফ দলৰ জ্যেষ্ঠ নেতাসকল নেত্ৰীসকলে কিয় এতিয়া ইউপিপিএল দলত আহি থাকিল এই কথাটোহে আমি সমূহ বিটিসি বাকিয়ে বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বীৰ মাজত দাদা ভাই একগোট হোৱাটো আমি বিচাৰোনে নাই সামাজিকভাৱে আৰু ৰাজনৈতিকভাৱে আমাৰ মাজত কোনো ধৰণৰ যেন গণ্ডগোল নহয় এই আগৰ দিনবোৰ আমাক আৰু নালাগে আজি আমি ৰাজনৈতিকভাৱে একত্ৰিত হৈ পেলাই বিটিসিৰ উন্নয়নৰ কথা বিভিন্ন জাতি গোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি উন্নয়নৰ কাম আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্মাণৰ কথা তেখেতসকলৰ ভাল শিক্ষা প্ৰদান কৰাৰ কাম এইটোহে আমি বিচাৰো আৰু সেইটো সম্ভৱ কৰিছে ৰাজনৈতিকভাৱে আজি ইউপিপিএল দল প্ৰমোদ বড়ো চিফ তেখেতৰ নেতৃত্বত আজি সমূহ ইউপিপিএলৰ নেতাসকলে নেত্ৰীসকলে একগোট হৈ পেলাই বিটিসি বাকীক সেৱা কৰিবৰ কাৰণে আগুৱাইছে এইটোকে সকলোৱে সন্মান দিছে ময়ো সন্মান দিছো মই দেখিছো যে বিপিএফৰ দ্বাৰা এই অঞ্চলক ৰাজনীতি যদি কৰি থাকিব বিচাৰে তেতিয়া হলে আপুনি একো কাম কৰিব নোৱাৰে ৰাইজৰ কল্যাণৰ কাম কৰাটো বাদ দিয়ক ইউপিপিএলৰ দ্বাৰাহে সেইটো হ'ব ৰাইজে বিচাৰিছে ইউপিপিএল দলে এটা শক্তিশালী আঞ্চলিক দল হওক আৰু চিফ মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বতে এই ইউপিপিএলৰ দ্বাৰাই সমগ্ৰ সৰ্বাংগীন উন্নয়ন বিটিসিৰ হওক এইটো আজিৰ বিটিসি বাকিয়ে বিচাৰিছে আৰু সেইটো যদি কৰিব পাৰে তেতিয়া হলে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ দায়িত্ব আৰু অধিকাৰ আমাৰ হাততে থাকিব বেলেগে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ সুবিধা নাপাব ইয়াৰ কাৰণে মই যোগদান কৰিছো এতিয়া মোৰ এটা সময়ৰ সংগ্ৰামী বন্ধু মোৰ ভাইটি মাখন স্বৰ্গীয়াৰী ডাঙৰীয়াও মই যেনেকৈ দুদিন আগত যোগদান কৰিছো দুদিন পিছত তেখেতে যোগদান কৰিবলৈ আহিছে ইতিমধ্যে আপোনালোকে শুনিছে অহা 14 তাৰিখত এই বাক্সা জিলাৰ বিপিএফৰ প্ৰেসিডেন্ট সভাপতি মানে কি সভাপতি মানে এক নাম্বাৰ হয় না নহয় হিতেশ বসুমতাৰী তেখেতেও 14 তাৰিখত ইউপিপিএল দলত আহিব বিপিএফ দল ঠেক কৰি পেলাই হিদিনাই ঠেক কৰিছে আৰু 15 নহলে 16 তাৰিখত ওদালগুৰিত আমাৰ অন্যতম এজন নেতা প্ৰাক্তন এমচিএলএ মনামলাই নেৰসন বসুমতাৰী তেখেতেও 15 নহলে 16 তাৰিখত বিপিএফ দল ঠেক কৰি পেলাই ইউপিপিএল দলত যোগদান কৰিব এই যে দিনে দিনে আসল নেতাবিলাক ইউপিপিএল পিডি আহি আছে এইটো কি বুলি কয় তেতিয়া কৈছে সুনামি যোৱা মই কম গোৰা কোহনীয়া হয় না নহয় গোৰা কোহনীয়া হৈ আছে বিপিএফৰ ভৱিষ্যত অত্যন্ত বেয়া আনফালে ইউপিপিএলৰ ভৱিষ্যত এতিয়া ডেইলি ভালে পিনি গৈ আছে আমি একত্ৰিত হৈ পেলাই আহক ইউপিপিএল দলক আৰু বেছি মজবুত ৰাজনৈতিক দল কৰি পেলাই আমাৰ ভৱিষ্যতটো আমি নিৰ্ণয় কৰো হদৌ হেকত মাখন স্বৰ্গীয়াৰী ডাঙৰীয়াক ইউপিপিএল দলত ওয়েলকাম জনাই আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ